নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনালোঁ বাটাৰ চিকেন কাৰী। মইনো কেনেকৈ বনালোঁ আহক তেন্তে চাওঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। এইফালে লৈ লৈছোঁ, এয়া মই মাংস 500 গ্ৰাম লৈ লৈছোঁ। ইয়াতে এতিয়া মই দৈ দি দিম। দৈখিনি মই গ্ৰাইণ্ড কৰি লৈছিলোঁ দেই। ইয়াতে এতিয়া ৰেড চিলি পাউডাৰ দি দিছোঁ। ইয়াতে হালধি আৰু এয়া জিৰা পাউডাৰ, এইফালে আদা নহৰু পেষ্ট, অকণমান নিমখ। এতিয়া মই ইয়াত নেমু ৰস লৈ লৈছোঁ। নেমু ৰসৰ সলনি আপোনালোকে ভিনেগাৰো দিব পাৰে। এইখিনি মই এতিয়া আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি ৰাখিম। তাতকৈ বেছি সময় ৰাখিব পাৰে, মই আধা ঘণ্টাই ৰাখিম। এইফালে এয়া কাটি ল'লোঁ বিলাহী, এইফালে ক্ৰীম লৈ লৈছোঁ, এইফালে বাটাৰ, এয়া পিঁয়াজ কাটি লৈছোঁ, এইফালে নহৰু, আদা, কাজু, এইখিনি মছলাসমূহ এনেকৈ লৈ লৈছোঁ। আৰু কেঁচা জলকীয়া এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, 2-3টামান। এতিয়া কেৰাহীখন পাতি ল'লোঁ। ইয়াতে বাটাৰ দি দিছোঁ। ইয়াতে এতিয়া নহৰু, আদা, জলকীয়া এইখিনি ফাৰ্ষ্ট এনেকৈ ভাজি লৈছোঁ। এইফালে কাজু দি দিছোঁ। আপোনালোকে গেছৰ ফ্লেম একদম কমাই থ'ব, নহ'লে জ্বলি যাব পাৰে। এইফালে পিঁয়াজ দিলোঁ। খিনি অকণমান ৰঙচুৱা হোৱাতে এতিয়া বিলাহী দি দিছোঁ। বিলাহীখিনি অকণমান কোমল হোৱালৈ অকণমান ৰ'ব লাগিব। ঢাকনখন দি এতিয়া অকণমান সময় ঢাকি থৈ দিম। এতিয়া এইফালে দেখিছেনে, এয়া মোৰ নমাব পৰা হৈ গৈছে। বিলাহীখিনি কোমল হৈ গ'ল। এতিয়া মই প্লেট এখনত নমাই লৈছোঁ। এইখিনি মই এতিয়া মিক্সি বাতিত গ্ৰাইণ্ড কৰি ল'ম। এয়া হৈ গৈছে, মোৰ গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া কেৰাহীখন পাতি ইয়াতে ৰিফাইন দি দিছোঁ। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি এয়া ফ্ৰাই কৰি ল'ম মই। আপোনালোকে মাংসখিনি অকণমান সময় সিজাৰ পিছতহে লৰাব, লগে লগে লৰাই নিদিব, যিহেতু একেবাৰে ছফ্ট হৈ থাকে। এটা চাইড ৰঙচুৱা হোৱাৰ পিছত এয়া লুটিয়াই দিলোঁ। এতিয়া আনটো চাইডো লুটিয়াই এয়া মোৰ হৈ গৈছে, মই নমাই থৈছোঁ। এইফালে আকৌ এইখিনি দি দিছোঁ, বাকী থকাখিনি দি দিলোঁ। এইফালে এয়া হৈ গ'ল। এতিয়া কেৰাহীখন পাতি ইয়াতে অকণমান তেল আৰু বাটাৰ দি দিছোঁ। ইয়াতে দিলোঁ জিৰা পাউডাৰ, ৰেড চিলি,
ধনিয়া পাউডাৰ, এয়া হালধি, এইখিনি ভালদৰে এতিয়া মই মিক্স কৰি ল'ম। এইখিনি যাতে জ্বলি নোযোৱাকৈ আমি এতিয়া যিখিনি গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ পেষ্টটো সেইখিনি দি দিছোঁ। ইয়াতে অকণমান পানী দি দিয়া এইখিনি ভালদৰে লৰাই ল'ম। এই ৰেচিপিটো বনাবলৈ প্ৰথমৰ সময়ত অকণমান টাইম লাগে, পিছত কিন্তু ইমান টাইম নালাগে দেই, পটককৈ হৈ যায়। ইয়াতে এতিয়া নিমখ দি দিছোঁ। নিমখ যিহেতু মই আগতে অকণমান দিয়া আছিলে, সেয়ে ইয়াতো জোখমতে দিছোঁ। এতিয়া ঢাকনখন দি অকণমান সময় ৰাখি থ'ম। এতিয়া মই মাংসখিনি দি দিছোঁ, যিখিনি ফ্ৰাই কৰি থৈছিলোঁ। ইফালে মোৰ এয়া প্ৰায় হৈ গৈছে, দেখিছেনে? ইয়াতে মই এতিয়া গৰম মছলা দি দিছোঁ। ইয়াতে মই এতিয়া ক্ৰীম দি দিছোঁ। আপোনালোকে বাটাৰো দি দিব পাৰে, মই যিহেতু আগতে দিলোঁ এতিয়া মই নিদিওঁ। এইফালে মোৰ এয়া ৰেডি হৈ গ'ল। আজি মোৰ ৰেচিপিটো আপোনালোকে চাই কেনে পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু বনাবলৈ একেবাৰে সহজ, আপোনালোকে ট্ৰাই কৰি চাব। তেন্তে আজিলৈ আহোঁ, বাই বাই।